Hello guys, good morning. So welcome back to my YouTube channel. এতিয়া আমি কত গৈ আছো? এবাৰ দুখা দিয়ে। পবিত্ৰা। আমি পবিত্ৰা জনাই মানে পবিত্ৰা মাজত আমি পিনে যাম। তো আমি এতিয়া ঘৰ এটাত গৈ আছো। মানুহ এজনক আনিব কেনে। তো আমি তালৈ গৈ আছো। তো এতিয়া আপোনালোকে চাওক এই ৰাস্তাতে আপোনালোকে গম পায় নে গাইস? এইটো ৰাস্তাতে আপোনালোকে পুৰা ডাইৰেক্ট গুৱাহাটীলৈ যাব পাৰিব। পুৰা ৰাস্তা ধুনীয়া পুৰা। কিন্তু টু লাইন ৰাস্তা হয়, অলপ ৰিক্সি হয়। গাঁৱৰ ৰাস্তা আহা যোৱা মানে গৰু ছাগলী পাৰ হৈ থাকে। So guys, এতিয়া আমি গৈ আছো কি ধুনীয়া ৰাস্তা আপোনালোকে দেখা পাইছেনে আৰু পিনে গোটেই পথাৰ চাৰিওপিনে পথাৰ আৰু আপোনালোকে ভাবিছেনে কি ইয়াত পেট্ৰল পাম্প নাই বুলি আপোনালোকে বিন্দাছ আহক তেলৰ কেনেকৈ অসুবিধা নাই ইয়াত ধুনীয়াকৈ তেল ডিপু আছে ধুনীয়াকৈ তেল সোমাই ধুনীয়াকৈ গুৱাহাটী যাব পাৰিব আৰু এইটো দি গ'লে মানে আপোনালোকক কি টলগেটৰ সোণাপুৰৰ টলগেটৰ পইচাখিনি বাচি যায় আৰু ৰাস্তাও পুৰা ধুনীয়া আগলৈ আৰু বহুত ধুনীয়া ৰাস্তা হয় মানে চিনাৰীবিলাকো বহুত ভাল মানে মই গৈছোঁ ইয়াৰ এইটো ৰাস্তাতে গুৱাহাটীত মানে বহুত সুন্দৰ ৰাস্তা ভাল লাগে কিবা কবি ব্ৰাদাৰ মই ক'বলৈ ভাষা নাই মোৰ ভাইটি তাক বোলে পাৰ্টি লাগে বোলে আকৌ সি তাৰো এটা সপোন এটা আহি আছে বোলে তাৰ সপোনটো কেতিয়া হ'ব তেতিয়া মুখাই দিম ড্ৰিম বাইক আহি আছে তাৰ ড্ৰিম বাইক তো গাইছ আপোনালোকে চাই থাকিব পুৰা এতিয়া আমি ক'ত আহি পালোঁ নামবিলাক গম নাপাওঁ কিন্তু আৰু এইটো টু লাইন হয় গাড়ী কিনে অলপমান অভাৰটেক কৰিবলৈ অলপ অসুবিধা হয় কনৱাৰ গাঁও কি কইন স্কুলে পইচা জমা পায় ক্ৰিপ্ট'কাৰেঞ্চি ইনভেষ্ট কৰিলে চিষ্টেমটো হা কি চিষ্টেম মানে এই চিষ্টেমটো যেনেকৈ বিটকইনছ তেনেকুৱা নিচিনা কইনছ এইবিলাক কিনে এতিয়াতো ফ্ৰীতে দি আছে এপছটোৱে এতিয়া ফ্ৰী নাইকিয়া হৈ গ'ল আৰু এতিয়া পইচা দি কিনিব লাগে পইচা দি কিনিব লাগে বহুত মই কিন্তু বিশ্বাস কৰা নাই মা কি ফকেটে এনে পইচা দিব নেকি কোনো কাটে নহয় এইটো এটা কাৰেঞ্চি হয় যেনেকৈ এতিয়া আমি অফলাইন যেনেকৈ পইচা হেৰি কৰোঁ না সেনেকুৱা নিচিনা ডিজিটেল কাৰেঞ্চি হয় এতিয়া আমি কৰাই পালোঁ চনকা নহয় এইটো কি এই পামো নহয় ভালকৈ মই এইফালে অহা নাইতো চ' গাইছ এতিয়া আমি যিকোনো এটা জেগাত আহি পালোঁ কিন্তু হেৰি নেকি কি নাম আছিলে পাহৰিলোঁ জেগাটোৰ নাম কি সুন্দৰ পৰিৱেশ আৰু ইয়াতে মানে বহুত মাকৈ সৰিয়হ আৰু কুঁহিয়াৰ খেতিও হয় নেকি ইয়াত বহুত খেতি কৰে আৰু ইয়াত তো এতিয়া লেটছ গ' কাম বেক টু টপিক আমি কিহৰ টপিক পাইছোঁ এইটো কৈছোঁ মই ভাবিছোঁ সেইটো কথাটো ন মানুহ ফুকটীয়া পইচা দিব নেকি আজি যদি কোম্পানীটো তোক ফুকটীয়াকৈ পইচা দিছে কেতিয়াবা তোৰ পৰা আহি ডাবল টকা আহি নুঠিব সেইটোৱে কথা কাৰণ ক্ৰিপ্ট'কাৰেঞ্চি আজি ধৰি লওক 10,000 টকা দি যেনেকুৱা আছে এতিয়া কথা ক'ম যেনেকুৱা আগতে জিঅ' 2 বছৰৰ পৰা নেট ফ্ৰী আনলিমিটেড ডাটা ফ্ৰী আনলিমিটেড কল এভৰিথিং চব ফ্ৰী দিছিলে এতিয়া আকৌ কিয় পইচা ল'লে কাষ্টমাৰ কানেক্ট কৰিব কাৰণে এতিয়া ফ্ৰী দি আছে আৰু নেক্সট আফটাৰ 10-5 ইয়াৰ পিছত আকৌ তোৰ লুটি লৈ যাব লুটিব 10-5 নহয় এতিয়া পৰাই লুটি আছে মানে কইনছ কেইটা যিমান কমি গৈছে সিমানে দাম বাঢ়ি যাব যেনেকৈ আগতে তো ধৰি লওক এতিয়া আগতে ফ্ৰীতে দিছিলে ফ্ৰীতে দিয়াৰ পিছত এতিয়া এইটো যোনটো নহয় এতিয়া এইটো 2 মাহৰ পৰা ক্ষেত্ৰত যদি আপোনালোকে এইটো ৱেষ্ট কৰি আছে বা কিবা ইনভেষ্ট কৰিছে এইবিলাকৰ ভিতৰত তো প্লিজ আপোনালোকে কমেণ্ট কৰি জনাবচোন সঁচাকৈ বেনিফিট হয় নে নহয় সঁচাকৈ বেনিফিট হয় না বহুত বেনিফিট হয় তো মোকো মানে বহুত কৈ থাকে মানে এইবিলাক কথা তো মই মানে আজিলৈকে কৰাও নাই আৰু মই সেইকাৰণে মানে ভয় লাগে ন হেকাৰৰ মাজত পৰিবৰ কাৰণে মানে বহুত ভয় লাগে মোৰ তথা সেইকাৰণে মানে মই মানে এইবিলাকত একো ইনভেষ্ট কৰিছে তো সি চায়েন্সত গৈছে তো মাথা পূৰা বুজাই আছে বিষাই আছে বুলি কৈছে তো চায়েন্স তইতো বুজাবই ন যেনেকুৱা কি ফিল্ম আছিলে 3 Idiots 3 Idiots ফিল্মৰ নিচিনা হৈ যাব পিছতে একদম চুলি তুলি ফুকি যাবগৈ আৰু চায়েন্সটো আৰু হাত গমেই পায় ডক্টৰ হ'ব লাগে কষ্ট কৰিব লাগিবই সকলোৱে তো গাইজ ফাইনেলি এতিয়া আমি আহি পালোঁ এইখিনি জেগাত কি জৰগাঁও আমি আহি পালোঁ তোমালোকে চাব পাৰে কি ধুনীয়া এতিয়া বৰ্তমান মানুহ ভিৰ হোৱা নাই ৰাতিপুৱা চাগে তামান মানুহ ভিৰ হ'ব আৰু এতিয়া আমি লাহে লাহে গৈ আছোঁ তৰমুজ আহিলে দেখোন তৰমুজৰ পৰা চিজন আহিলে চ' গাইজ এতিয়া আমি আহি পালোঁহি বুঢ়া বুঢ়ী গাঁও বুঢ়া আৰু বুঢ়ী নে কি বুঢ়া বুঢ়ী গাঁৱতে আমি আহি পালোঁহি গাইজ তো চাওক কি ধুনীয়া
আপোনালোকে এইপিনে ৰাইট চাইডে এনেকৈ টাৰ্ণিং ল'ব লাগিব, এইপিনে যাব নহ'ব গাইজ। তো গাইজ এতিয়া আমি আহি পালোঁহি পবিতৰা এৰিয়া। আপোনালোকে দেখা পায় এইপিনে চাওক পবিতৰা গোটেই এৰিয়া হয় এইখিনিৰ পৰা ষ্টাৰ্ট হয় ন পবিতৰা এৰিয়া। তো গাইজ চাওক আপোনালোকে ইয়াত পবিতৰা এৰিয়াখিনি হয়। তো আৰু এইখিনি ধুনীয়া কি সুন্দৰ জেগা চাওক না গাইজ। এইপিনেও গছ মাজতে ৰাস্তা আৰু গোটেই এতিয়া শুকান হৈ আছে, মানে পবিতৰা অৱস্থাত নাই আৰু এতিয়া গোটেই শুকান। বাৰিষাত পূৰা পানী হৈ থাকে আৰু এতিয়া চাওক গোটেই এতিয়া শুকান। গড় চৰ দেখা পায়নে? গড় চৰ আছেনে নাই? গড় চৰ কেতিয়াবা হয় ন? অঁ এইটো চাওক ফৰেষ্ট কেম্প আৰু এইপিনেও আছে চেফটি কেনেল ন। আকৌ মানে চাওক না গাইজ কি ধুনীয়া লাগিছে আৰু এইপিনে দেখা পাইছে আপোনালোকে মাকৈ খেতি জুমটো দুখাই দি আছে। এই আছে মাকৈ খেতি কৰি দিছেনে? এই গৰুকেইটা খাই আছে মাকৈ খেতি আৰু মানে খুবেই ভাল লাগিছে। ইমান ধুনীয়া জেগাখিনি মানে ৰাস্তাৰ মানে চাইডে চাইডে গছবোৰ থাকিলে মানে অলপ ভাল লাগে, ৰেষ্ট ল'বলৈ ভাল লাগে আৰু ষ্টাইলটো ভাল লাগে। আৰু বিশেষকৈ এতিয়া খৰাং ছিজন হোৱাৰ কাৰণে বেয়া লাগিছে, যেতিয়া গোটেই গ্ৰীণ হৈ থাকে ন পাত চাত দিলে। এতিয়া পাতবিলাক দিছে, বৰষুণ পাইছেতো এতিয়া পাতবিলাক দিছে আৰু তেতিয়া আৰু বেছি ভাল লাগিব আৰু গাইছে। তো এতিয়া আমি অলপমান ফটো শ্বুট উঠাই লওঁ ইয়াত, এতিয়া আৰু যাম। আমি আমাৰ দৃষ্টি এতিয়াও গৈ পোৱা নাই, আমি আৰু অলপ হৈ যাব লাগিব। আমাৰ তেতিয়াখিনি এনজয় কৰি থাকিব পাৰিম। তো গাইজ এতিয়া আমি ভিডিঅ' ৰিলছ মানে কি চিনেমেটিক শ্বট লৈ ল'লোঁ ধুনীয়াকৈ। তো এতিয়া আমি আগৰ পিনে গৈ আছোঁ চাওক গাইজ ধুনীয়াকৈ। আমাৰ অনুপম ভাইটি কেমেৰামেন হয়। তো এতিয়া চাওক না কি পিনে কি সুন্দৰ লাগিছে না গাইজ, ভাল লাগিছে নে নাইচ নে বিউটিফুল নে আপোনাক কমেণ্ট জনাব। আপোনালোকে এইখিনি জেগাত কেনেকুৱা লাগিছে, ভাল লাগিছে নাই? তো মোৰ কাৰণেতো বহুতখিনি ভাল লাগিছে আৰু মানে বৰষুণ দিলে মানে গছ গছনিকেইটা বেছি আৰু গ্ৰীণ কালাৰ ধুনীয়াকৈ হ'লে আৰু বেছি ভাল লাগিলে হয়। তো আমি এতিয়া ধুনীয়াকৈ চিনেমেটিক শ্বট তুলিলোঁ, আপোনালোকে দেখা পাব, আমি দেখাই দিম যিহেতু। চ' গাইজ ফাইনেলি এতিয়া আমি আহি পালোঁহি। তো মোৰ ফ্ৰেণ্ড ৰাহুলৰ ঘৰত। ইয়াৰ ৰাহুল যদি ভিডিঅ' চাই আছে খুব বেছি ভাল পাব চাগে। তো এতিয়া আমি একচুৱেলি ৰাহুলৰ মাক আৰু বাইদেউক আমি নিব আহিছোঁ, মানে তাই ৰহাটোত যাব। তো এইপিনে কাৰোবাৰ বিয়াও আছে নেকি, আজি মোক শেষ হৈছে। তো গাইজ ৰাহুলৰ গাঁওখন চাই লওক আপোনালোকে। তো এতিয়া আমি ভিতৰত সোমাই যাওঁ। তো এইপিনে চাওক গাইজ ৰাহুলৰ ঘৰ। তো ৰাহুল চাহ তোৰ ঘৰত আহি কিনে তোৰ গাঁৱত আহি আমি ভিডিঅ' বনাই আছোঁ। এতিয়া আমি যাম। এতিয়া এইপিনে চাওক কি ধুনীয়া সুন্দৰ গাঁৱত কি নিগৰ ন, গাঁৱত আহি কিনে ভালেই লাগে বহুতখিনি নিগৰ যায় গোটেইখন ফ্ৰী আৰু গছ গছনিবিলাকো ছজনা ফুল ফুলিছে আৰু ভাল লাগিছে কিনে। ট্ৰেডিশ্যনেল পিঠা গাখীৰ চাহ নাই, মই ইয়াক কৈ আছোঁ কিবা এটা নাই অনুপমা। তো এতিয়া আমি চাহ আৰু পিঠাটো খালোঁ গাইজ। তো গাইজ ৰাহুলৰ ঘৰৰ পৰা আহি কিনে ভকত গাঁৱত সোমাই কিনে তাৰপিছতে জাগিৰত আহি পালোঁ। জাগিৰত বাইদেৱে কিবাকিবি মাল বস্তু বজাৰ কৰি দিব গৈছে। তো এতিয়া আমি অলপ গাড়ী সোমাই আছোঁ গাইজ। গৰম দিনত সেইতে গৰম লাগিলে খাব লাগিছে আৰু। চ' গাইজ ফাইনেলি এতিয়া আমি ৰহা আহি পালোঁহি। তো তাৰ ৰহাতে ভাত পানী খাই কিনে এতিয়া মই আকৌ এতিয়া ভকচঙলৈ যাব লাগিব আৰু ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ হ'ব। তো গাইজ আজি ভিডিঅ'টো এইখিনি আছে। যদি আপোনালোকে যদি ভিডিঅ' চাই পাইছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো কৰি নাপাব। তো আপোনালোকে এনেকৈ সদায় প্লিজ ছাপোৰ্ট মি আৰু সদায় এনেকৈ ভালদৰে মৰম চলি যাব। তেতিয়াহ'লে গাইজ আজি ভিডিঅ'টো সমাপ্ত কৰি বাই 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 বাই।